আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত BCCI এৱাৰ্ডৰ বিষয়ে উল্লেখ কৰা হ'ল। BCCI এৱাৰ্ড বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া অৰ্থাৎ BCCI প্ৰতি বছৰে ক্ৰিকেটাৰসকলক প্ৰদান কৰে। এই বঁটা সেই ক্ৰিকেটাৰসকলক প্ৰদান কৰা হয় যিসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল ক্ৰিকেট খেল প্ৰদৰ্শন কৰে। যোৱা কেইবছৰমান ধৰি এই বঁটা ঘোষণা কৰা হোৱা নাছিল আৰু সেয়ে 2024 বৰ্ষৰ যোৱা জানুৱাৰী মাহত এই বঁটা ঘোষণা কৰা হয়। এইবাৰ এই বঁটা 2019-20, 20-21, 21-22 আৰু 22-23 বৰ্ষৰ বাবে ঘোষণা কৰা হৈছে। এই বঁটা লাভ কৰা খেলুৱৈসকল হ'ল কৰ্ণেল CK নাইডু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড। এই বঁটা লাভ কৰিছে ৰবি শাস্ত্ৰী আৰু ফাৰুক ইঞ্জিনিয়াৰে। পলি উমৰিকাৰ এৱাৰ্ড ফৰ বেষ্ট মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়েৰ। এই বঁটা লাভ কৰিছে মহম্মদ শামীয়ে 2019-20 বৰ্ষৰ বাবে। ৰবিচন্দ্ৰন অশ্বিনে লাভ কৰিছে 2020-21 বৰ্ষৰ বাবে। জসপ্ৰীত বুমৰাহে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু শুভম গিলে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। বেষ্ট ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ ওমেন। এই বঁটা লাভ কৰিছে দীপ্তি শৰ্মাই 2019-20 বৰ্ষৰ বাবে। স্মৃতি মান্ধানাই লাভ কৰিছে 2020-21 বৰ্ষ আৰু 2021-22 বৰ্ষৰ বাবে। দীপ্তি শৰ্মাই পুনৰ 2022-23 বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে। জগমোহন ডালমিয়া ট্ৰফি বেষ্ট ওমেন ক্ৰিকেটাৰ জুনিয়ৰ ডমেষ্টিকৰ এই বঁটা লাভ কৰিছে কাছবী গৌতমে 2019-20 বৰ্ষৰ বাবে। সৌম্য তিৱাৰীয়ে লাভ কৰিছে 2020-21 বৰ্ষৰ বাবে আৰু বৈষ্ণৱী শৰ্মাই লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। জগমোহন ডালমিয়া ট্ৰফি বেষ্ট ওমেন ক্ৰিকেটাৰ চিনিয়ৰ ডমেষ্টিকৰ বঁটা লাভ কৰিছে সাই পুৰন্দৰে 2019-20 বৰ্ষৰ বাবে। ইন্দ্ৰাণী ৰয়ে লাভ কৰিছে 2020-21 বৰ্ষৰ বাবে। কণিকা আহুজাই লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু নৱম য়পই লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। জগমোহন ডালমিয়া ট্ৰফি হাইষ্ট উইকেট টেকাৰ আণ্ডাৰ-16 বিজয় মাৰ্চেণ্ট এই বঁটা লাভ কৰিছে নিৰ্দেশ বৈশয়াই 2019-20 বৰ্ষৰ বাবে। আনমলজিৎ সিঙে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। জগমোহন ডালমিয়া ট্ৰফি হাইষ্ট ৰান গেটাৰ আণ্ডাৰ-16 বিজয় মাৰ্চেণ্ট এই বঁটা লাভ কৰিছে উদয় চাহৰণে 2019-20 বৰ্ষৰ বাবে। বিহান মালহোত্ৰাই লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। হাইষ্ট উইকেট টেকাৰ কৰ্ণেল CK নাইডু ট্ৰফি এই বঁটা লাভ কৰিছে অংকুশ ত্যাগীয়ে 2019-20 বৰ্ষৰ বাবে। হৰ্ষ ডুবে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে। বিশাল জয়ছোৱালে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। মাধৱৰাও সিন্ধিয়া এৱাৰ্ড হাইষ্ট ৰান স্কৰাৰ ইন ৰঞ্জী ট্ৰফি এই বঁটা লাভ কৰিছে ৰাহুল দালালে 2019-20 বৰ্ষৰ বাবে। সৰফৰাজ খানে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু মায়ংক আগৰৱালে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। মাধৱৰাও সিন্ধিয়া এৱাৰ্ড হাইষ্ট উইকেট টেকাৰ ইন ৰঞ্জী ট্ৰফি এই বঁটা লাভ কৰিছে জয়দীপ উনাদকটে 2019-20 বৰ্ষৰ বাবে আৰু ছেমছ মুলানীয়ে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে। মাধৱৰাও সিন্ধিয়া এৱাৰ্ড হাইষ্ট উইকেট টেকাৰ ইন ৰঞ্জী ট্ৰফি এই বঁটা 2022-23 বৰ্ষৰ বাবে লাভ কৰিছে জলজ সাক্সেনাই। লালা অমৰনাথ বেষ্ট অলৰাউণ্ডাৰ ডমেষ্টিক লিমিটেড আৱাৰ্ডছ এই বঁটা লাভ কৰিছে বাবৰ অপৰাজিতে 2019-20 বৰ্ষৰ বাবে। ঋষি ধাৱনে লাভ কৰিছে 2020-21 বৰ্ষৰ বাবে আৰু অসমৰ ৰিয়ান পৰাগে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। লালা অমৰনাথ বেষ্ট অলৰাউণ্ডাৰ ৰঞ্জী ট্ৰফি এই বঁটা লাভ কৰিছে MB মৰাসিংহই 2019-20 বৰ্ষৰ বাবে আৰু ছেমছ মুলানীয়ে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু সাৰাংশ জৈনে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। বেষ্ট পাৰফৰ্মেন্স ইন BCCI ডমেষ্টিক টুৰ্ণামেণ্টছ এই বঁটা লাভ কৰিছে মুম্বাইয়ে 2019-20 বৰ্ষৰ বাবে। মধ্যপ্ৰদেশে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু সৌৰাষ্ট্ৰই লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। বেষ্ট আম্পায়াৰ ডমেষ্টিক ক্ৰিকেট এই বঁটা লাভ কৰিছে KN অনন্ত পদ্মনাভনে 2019-20 বৰ্ষৰ বাবে। বৃন্দা ৰথীয়ে লাভ কৰিছে 2020-21 বৰ্ষৰ বাবে। জয়ৰামন মদন গোপালে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু ৰোহন পণ্ডিতে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। হাইষ্ট উইকেট টেকাৰ ইন উমেন্স ODIs এই বঁটা লাভ কৰিছে পুনম যাদৱে 2019-20 বৰ্ষৰ বাবে। ঝুলন গোস্বামী লাভ কৰিছে 2020-21 বৰ্ষৰ বাবে। ৰাজেশ্বৰী গায়কোৱাডে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু দেৱিকা বৈদ্যই লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। হাইষ্ট ৰান গেটাৰ ইন উমেন্স ODIs এই বঁটা লাভ কৰিছে পুনম ৰাৱতে 2019-20 বৰ্ষৰ বাবে। মিথালী ৰাজে লাভ কৰিছে 2020-21 বৰ্ষৰ বাবে। হৰমিনপ্ৰীত কৌৰে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু জামিমা ৰড্ৰিক্সে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। হাইষ্ট ৰানছ টেষ্টমেন্স ইণ্ডিয়া ভেছ ৱেষ্ট ইণ্ডিজ এই বঁটা লাভ কৰিছে য়শস্বী জয়ছোৱালে 2022-23 বৰ্ষৰ বাবে। হাইষ্ট উইকেটছ টেষ্টমেন্স ইণ্ডিয়া ভেছ ৱেষ্ট ইণ্ডিজ এই বঁটা লাভ কৰিছে ৰবিচন্দ্ৰন অশ্বিনে 2020-21 বৰ্ষৰ বাবে। বেষ্ট ইণ্টাৰনেশ্যনেল ডেবিউ ওমেন এই বঁটা লাভ কৰিছে প্ৰিয়া পুনিয়াই 2019-20 বৰ্ষৰ বাবে। শেফালী বৰ্মাই লাভ কৰিছে 2020-21 বৰ্ষৰ বাবে। সাবিনেনী মেঘনাই লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু অমনজিৎ কৌৰে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। বেষ্ট ইণ্টাৰনেশ্যনেল ডেবিউ মেন এই বঁটা লাভ কৰিছে মায়ংক আগৰৱালাই 2019-20 বৰ্ষৰ বাবে। অক্ষৰ পেটেলে লাভ কৰিছে 2020-21 বৰ্ষৰ বাবে। শ্ৰেয়স আয়াৰে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু য়শস্বী জয়ছোৱালে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে। দিলীপ সাৰদেশাই এৱাৰ্ড মষ্ট ৰানছ ইন টেষ্ট ক্ৰিকেট
এই বঁটা লাভ কৰিছে যশস্বী জয়ছোৱালে 2022-23 বৰ্ষৰ বাবে দিলীপ সৰদেশাই এৱাৰ্ড মোষ্ট উইকেটছ ইন টেষ্ট ক্ৰিকেট এই বঁটা লাভ কৰিছে ৰবিচন্দ্ৰন অশ্বিনে 2020-21 বৰ্ষৰ বাবে আৰু 2022-23 বৰ্ষৰ বাবে MS চিদাম্বৰম ট্ৰফি হাইয়েষ্ট ৰান গেটাৰ ইন আণ্ডাৰ 19 কোচবিহাৰ ট্ৰফি এই বঁটা লাভ কৰিছে পি কানপিলাৱাৰে 2019-20 বৰ্ষৰ বাবে মায়ংক চান্দোলে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু দানিছ মালাৱাৰে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে MS চিদাম্বৰম ট্ৰফি হাইয়েষ্ট উইকেট গেটাৰ ইন আণ্ডাৰ 19 কোচবিহাৰ ট্ৰফি এই বঁটা লাভ কৰিছে হৰ্ষ দুবে 2019-20 বৰ্ষৰ বাবে এয়াৰ নিচাদে লাভ কৰিছে 2021-22 বৰ্ষৰ বাবে আৰু মানৱ চথানীয়ে লাভ কৰিছে 2022-23 বৰ্ষৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ